দাস মানে হ'ল কাৰোবাৰ গোলাম মানে অৰ্থাৎ কাৰোবাৰ তলতীয়া কাৰোবাৰ চাকৰ অৰ্থাৎ যিসকল মানুহে আমাৰ অসমত বহুত আছে দাস লিখা মানুহ দাস উপাধি যিসকলে লিখে তেওঁলোক কাৰোবাৰ গোলাম মানে কাৰোবাৰ চাকৰ এই কথাটো আপোনালোকে হয়তো বহুতে শুনিছে বা জানে যে দাস মানে আমি কাৰোবাৰ দাস ই অমুকৰ দাস আমি আগতে দাস প্ৰথাও চলি আহিছিলে আৰু ৰজা মহাৰজাৰ তলতো দাস আছিলে গতিকে আপোনালোকে নিশ্চিন্ত থাকক দাস মানে সেই তাৰ পৰাই আহিছে শব্দটো দাস উপাধিটোতে আহিছে সেই দাসীৰ পৰাই এই শব্দটো আহিছে কিন্তু আসল কথাটো হ'ল যে এই যে দাস উপাধিটো এই দাস উপাধি লিখা মানুহখিনি নিজেই তেওঁলোকৰ উপাধিটো তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে যে তেওঁলোকে দাস লিখে কিন্তু আসলতে এই দাস লিখা মানুহসকল কাৰ দাস আপোনালোকে জানেনে তেখেতসকল হ'ল আমাৰ ভগৱানৰ দাস আমাৰ সেই ঈশ্বৰৰ সৃষ্টিকৰ্তা ভগৱানৰ দাস অৰ্থাৎ তেওঁলোক ভগৱানৰ একদম ওচৰত থকা জীৱ আপোনালোকে নিজেই কওক যে ভগৱানৰ দাস হোৱাটো এইটো ভাল কথা নে বেয়া কথা যিসকলে এই দাস লিখা মানুহসকলক তলৰ শ্ৰেণীৰ মানুহ বুলি গণ্য কৰি আছে বা এতিয়াও কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো সেইসকলক আপোনালোকে কেতিয়াও তুচ্ছ জ্ঞান নকৰিব কাৰণ তেখেতসকল ভগৱানৰ দাস